আজি দশদিশে পালন মহাশিৱৰাত্ৰি শিৱৰাত্ৰি উপলক্ষে হোজাই কাৰ্বি আংলং সীমান্তস্থিত আকাশী গংগাত আজিৰে পৰা আৰম্ভ মহাশিৱৰাত্ৰি মেলা অন্যান্য প্ৰান্তৰ লগতে ডিফুতো শিৱ মন্দিৰে মন্দিৰে শিৱ ভক্তসকলৰ ভিৰ অসম তথা কাৰ্বি আংলঙলৈ গৌৰৱ কাচে তেৰনপিক সাক্ষাৎ সাংবাদিকৰ দল দেহৰাদুনত অনুষ্ঠিত দ্বিতীয় সংখ্যক ৰাষ্ট্ৰীয় মাষ্টাৰ গেমছত বেডমিণ্টন খেলি স্বৰ্ণ পদক 2 ৰূপৰ পদক 1 আজৰি আনিবলৈ সক্ষম হয় 3 সন্তানৰ মাতৃ কাচে তেৰনপি ঘৃণনীয় ঘটনা সংঘটিত বোকাজানৰ ফুলবাৰীত 5 বছৰীয়া কণমানি কন্যা শিশু কামনাৰ শিকাৰ পাপু গগৈ নামৰ এজন লম্পটজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা নোলোৱাৰ অভিযোগত বোকাজান আৰক্ষী থানা ঘেৰাও মহিলাৰ নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চিতা তেৰনপি আগবাঢ়িছো প্ৰথমটো খবৰলৈ দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তে প্ৰান্তে মহাশিৱৰাত্ৰি পালন হোজাই কাৰ্বি আংলং সীমান্তৰ পাৰখোৱা সমীপত স্থিত আকাশী গংগাটো আজিৰে পৰা আৰম্ভ মহাশিৱৰাত্ৰি মেলা 4 দিনৰ বাবে অনুষ্ঠিত মহাশিৱৰাত্ৰি মেলাত আজিৰে পৰা আকাশী গংগাৰ প্ৰধান তোৰণৰ পিছত বন বিভাগৰ গেটৰ পৰা হাৰি হাৰি ভিন্ন বিপণী আৰু শিৱ মন্দিৰত ভক্তসকলৰ ভক্তি উৰলি তথা শংখ ঘণ্টাধ্বনিয়ে পালন কৰিছে সমগ্ৰ পৰিৱেশ লগতে জিলাখনৰ মুখ্য চহৰ ডিফুতো শিৱ মন্দিৰে মন্দিৰে পুৱাৰে পৰা ভক্তৰ লানি নিচিগা ভিৰ পৰিলক্ষিত হৈছে এয়া পাৰখোৱা সমীপত অৱস্থিত আকাশী গংগাত মহাশিৱৰাত্ৰিৰ পূজা কেইদিনৰ পৰিৱেশ প্ৰত্যেক বছৰে এই সময়লৈকে আগ্ৰহেৰে বাট চাই ৰয় হাজাৰ হাজাৰ দৰ্শনাৰ্থী তথা পৰ্যটকৰ আৰু মহাশিৱৰাত্ৰি কেইদিনত পূজা অৰ্চনাৰ সমান্তৰালকৈ এইদৰে ব্যৱসায়ীসকলেও নিজৰ নিজৰ সামগ্ৰী লৈ বিপণীত বহি যায় এই 4 দিনত অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা দৰ্শনাৰ্থীয়ে শিৱ মন্দিৰলৈ যাবলৈ বিৰদি বাট নোপোৱা হয় মেলালৈ আহিলে দৰ্শনাৰ্থী তথা পৰ্যটকসকলে কিবা নহয় কিবা এপদ সামগ্ৰী কিনি নিবই ব্যৱসায়ীসকলৰো এই সুবৰ্ণ সুযোগ গ্ৰহণ কৰি যিমান পাৰে গ্ৰাহকক আকৰ্ষণ কৰিবলৈ অকণো গাফিলতি নকৰে লগতে হাৰি হাৰি ভিন্ন সোৱাদু মিঠাই মুখা কৰিয়ে থাকে তাৰে পৰা দৰ্শকে ঘৰলৈ ঘূৰি যোৱাৰ আগতে কেইবাটাও টোপোলা কৰি কিনি নেবই আকাশী গংগাৰ এই শিৱৰাত্ৰি আনফালে চলি থকা পূজা অৰ্চনা ঈশ্বৰৰ নাম কীৰ্তন মুঠতে মহামিলনৰ তীৰ্থলৈ পৰিণত হ'ব আজিৰে পৰা 4 দিন ধৰি আনহাতে ডিফু চহৰতো পুৱাৰে পৰা ভিন্ন প্ৰান্তত থকা মন্দিৰে মন্দিৰে ভক্তসকলৰ অসংখ্য ভিৰ হোৱা পৰিলক্ষিত হৈছে আৰু সন্ধিয়া যিমানেই হৈ আহিছে সিমানেই ভক্তসকলৰ সংখ্যা পূৰ্বতকৈও বাঢ়ি আহিছে হাতে হাতে বেলপাত ফুল ভাঙৰ লাডু আৰু নানা তৰহৰ ফল লৈ মনৰ বহু সংকল্প পূৰণৰ অৰ্থে ভগৱান শিৱক সন্তুষ্ট কৰি এই পূজা অৰ্চনা বহুতৰ মংগল ইংঘে ৰিপৰ্ট কাট নিউজ বয়সে বা পৰিস্থিতি নহয় মনৰ উদ্যমৰহে প্ৰয়োজন এই কথাকে প্ৰমাণ কৰিলে ডিফুৰ ৰংঠেঙৰ 3 সন্তানৰ মাতৃ কাচে তেৰনপিয়ে অলপতে উত্তৰাখণ্ডৰ দেহৰাদুনত অনুষ্ঠিত দ্বিতীয় সংখ্যক ৰাষ্ট্ৰীয় মাষ্টাৰ গেমছত বেডমিণ্টন খেলত অংশগ্ৰহণ কৰি দুটাকৈ স্বৰ্ণ পদক এটা ৰূপৰ পদক আজৰি আনি অসম তথা কাৰ্বি আংলং জিলালৈ সন্মান কঢ়িয়াই আনিলে 3 সন্তানৰ মাতৃগৰাকীয়ে ইমান দিনে কাচে তেৰনপিৰ পৰিচয় আছিল কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সহধৰ্মিনী এতিয়া কাচে তেৰনপিৰ একেবাৰে নিজা পৰিচয় হ'ল সেই পৰিচয় মহিলা বেডমিণ্টন খেলুৱৈ উত্তৰাখণ্ডৰ দেহৰাদুনত যোৱা 24 ফেব্ৰুৱাৰীৰ পৰা 2 মাৰ্চলৈ অনুষ্ঠিত হোৱা মাষ্টাৰ গেমছত কাচে তেৰনপিয়ে বেডমিণ্টনত অংশগ্ৰহণ কৰিছিল আৰু 3টাকৈ পদক অৰ্জন কৰি আনিছিল বেডমিণ্টন অংশগ্ৰহণ কৰি কাচে তেৰনপিয়ে ক্ৰমে ডাবলছত স্বৰ্ণ পদক ছিংগলছত স্বৰ্ণ পদক আৰু মিক্স ডাবলছত ৰূপৰ পদক অৰ্জন কৰে সাংবাদিকৰে হোৱা এক চমু সাক্ষাৎকাৰত বেডমিণ্টন খেলুৱৈ কাচে তেৰনপিয়ে কয় যে তেখেতৰ এই খেলৰ যাত্ৰাৰ শ্ৰেয় তেখেতৰ স্বামী তুলিৰাম ৰংহাং laso kachipate junji phanali comment tu penong kachi sek ni la pen ko an hikanta practice ne nili pramana practice bom sita lason master game nong duni bangke nili planning awe hai sita menon jiklo jon thongla duiglo nili la so planning practice ke master game la pen song bom nili ahut pen
asal ke siksa do he ke dam practice akan tamu dan ke nili je bor ikan dam negla non kibang jianing kan ban ke Hyderabad long siri so national third national master game pa duji pusar julo so long sang li practice du ni pha ka ke chipati du ni phan ka chi sik do mai ani di Hyderabad tu bang ka ji thong lang si tamen non international bang Italy July duji pusinili tu madak penar julo asila solong tan nili bang asal mana je bor I lokidon ji phat antela so non na tum practice ke son son ne non practice bang la silonon aku ke la football kela doi bom lang amasi sim gol ka doi bom lang amasi nili tu mana dak bang boni che sila jode penalty practice pancen ada kana tum mix double tong baturi ma singles baturi ne ane isi ke join na long pe isi registration kuri long pen ke thoman pathulo asila song ar long nili ke thom ta double mixed double la pen single ta ki duni kan body acha bade si lam la di non na pet ke nili jipu dami pulote li tonga chingon na yam sir nili hema sorla alang si nili phange non la pa anang deng na pale dona son la si la song bong pen sita me nili non ta usota bi heklang aso ke siksak do sta me sara bangla an lo nili phan mane ada anapale duni phan ka bor I alang sia hot pen sita me hem sido si oso sita man khang don to alite oso sita hada poni ket pola punang pa joidon pola son sinili hada practice বেডমিণ্টন খেল প্ৰকৃততে তেখেতে স্বামী তুলিৰাম ৰংহাঙৰ অনুকৰণত খেলিছিল এয়ে তেখেতৰ প্ৰশিক্ষণ তেখেতে বহু ৰাজহুৱা কামৰ দায়িত্বৰ মাজতো তেখেতক সময় দিয়াৰ লগতে তেখেতৰ অনুপস্থিতিত তেখেতসকলৰ মৰমত নুমলীয়া জীয়েকজনীক চোৱা চিতাৰ দায়িত্ব লৈছিল তেখেতৰ স্বামীয়ে গতিকে তেখেতৰ সফলতাত তেখেতৰ স্বামী প্ৰশংসাৰ যোগ্য হয় সকলো পুৰুষৰ সফলতাৰ আঁৰত মহিলা থকাৰ বিপৰীতে কাটে তেৰনপীৰ সফলতাৰ আঁৰত কিন্তু তেখেতৰ স্বামীহে মংগল ইংঘে ৰিপৰ্ট কাট নিউজ মহিলা নাবালিকা ধৰ্ষণ বলাৎকাৰীৰ বিৰুদ্ধে বহু কঠোৰ আইন থকাৰ মাজতো ৰাজ্যত কমা নাই এই ধৰণৰ ঘৃণনীয় ঘটনা তেনে এক ঘৃণনীয় ঘটনাই সংঘটিত হ'ল বুকাজানৰ ফুলবাৰীত এগৰাকী 5 বছৰীয়া কন্যা শিশু পাপু গগৈ বয়স 30 নামৰ লম্পটজনৰ কামনাৰ শিকাৰ হ'ল এই লৈ শ মহিলাই ঘেৰাও কৰিলে বুকাজান আৰক্ষী থানা হয় দেশৰ কঠোৰ আইনকো বৃদ্ধাংগুষ্টা দেখুৱাই চেগা চুৰুকাকৈ মহিলা নাবালিক ধৰ্ষণৰ ঘটনা কমক চাৰি ঘটিয়ে থাকে বুকাজান আৰক্ষী থানাৰ অন্তৰ্গত ফুলবাৰীত পাপু গগৈ নামৰ লম্পট এজনে 5 বছৰীয়া কণমানি কন্যা শিশুক বলাৎকাৰৰ দৰে ঘটনাই স্তম্ভিত কৰিছে চিন্তাশীল আৰু সচেতন ৰাইজক ঘটনা সংঘটিত হৈ যোৱাৰ পিছতো আৰক্ষীৰ পৰা একো বিহিত ব্যৱস্থা নোলোৱাৰ অভিযোগত সোমবাৰে বিয়লি প্ৰায় 4 বজাত বুকাজান আৰক্ষী থানা ঘেৰাও কৰি লম্পট পাপুক কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী তোলে অৱশেষত মহিলাসকলৰ আগত আৰক্ষীয়ে জনায় যে অভিযুক্ত পাপু গগৈৰ বিৰুদ্ধে ইতিমধ্যে 46-19 আণ্ডাৰ ছেকশ্যন 363 নম্বৰ গোচৰ পঞ্জীয়ন কৰাৰ লগতে ডিফু আদালতলৈ লৈ যোৱা হৈছে বুলিও জানিবলৈ দিয়ে আনপিনে লম্পট পাপুৰ পাশবিক কামনাৰ শিকাৰ হোৱা কণমানি 5 বছৰীয়া কন্যা শিশু ডিফু অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা বুলি জানিব পৰা গৈছে বুকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ নিশ্চিতভাৱে কাৰ্বি আংলং জিলাত স্বাস্থ্য খণ্ডৰ বাবে এক নতুন দিগন্তৰ সূচনা ডিফু অসামৰিক চিকিৎসালয়ত কেইবাটাও ৱাৰ্ড থাকিলেও মহিলাসকলৰ বাবে ফিমেল ৱাৰ্ড আৰু প্ৰয়োজন আছিল এতিয়া চিকিৎসালয়তে সন্তান জন্ম দিয়া মাতৃৰ সংখ্যা সৰহ হোৱাত বৰ্ধিত সংখ্যক মহিলা ৱাৰ্ড প্ৰয়োজন আছিল আৰু এই প্ৰয়োজন যেন আজি পূৰণ হ'বলৈ ওলাইছে হয় কাৰ্বি স্বায়ত্ত পৰিষদত তুলিৰাম ৰংহাং নেতৃত্বাধীন পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত ডিফু অসামৰিক চিকিৎসালয়ত এইটো এটা নিশ্চয় বৰ শুভ কাম হৈছে ডিফু অসামৰিক চিকিৎসালয়তে 84 লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা মহিলা ৱাৰ্ড সোমবাৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে শুভ উদ্বোধন কৰি ইমান দিনে মহিলাসকলৰ বাবে অতিৰিক্ত ৱাৰ্ডৰ অভাৱ এতিয়া কিছু পৰিমাণে হ'লেও পূৰণ হ'ব
জিলা চিকিৎসা বিভাগৰ কাৰ্যবাহী সদস্য খনসিং ৰংপি MSc ৰাম সিং টিমৌ ৰিচাৰ্ড টগবিৰ প্ৰমুখ্যে জিলা চিকিৎসা বিভাগৰ যুটীয়া সঞ্চালক ডাক্তৰ কাৰেং ৰংটিপিৰ লগতে চিকিৎসা কৰ্মীসকলৰ উপস্থিতিৰ ৰংহাঙে মুকলি কৰে নৱনিৰ্মিত মহিলা ৱাৰ্ড মংগল ইংঘে ৰিপৰ্ট কাট নিউজ আজি পুনৰ দ্বিতীয়বাৰৰ বাবে জিলা প্ৰশাসন আৰক্ষী CRPF বন বিভাগ আৰু ভূমি ৰাজহ বিভাগে যৌথভাৱে হোজাই কাৰ্বি আংলং জিলাৰ সীমান্ত এলেকা লাংকাইজানত উচ্ছেদ কাৰ্য বৃহত্তৰ লাংকাইজানৰ প্ৰাণপ্ৰী লাংছৰ পৰা আমবাৰীলৈ সৰ্বমুঠ 5 শতাধিক অবৈধ বাসগৃহৰ উচ্ছেদ কৰে চৰকাৰ তথা জিলা প্ৰশাসনে বাংলাদেশৰ পৰা আহি অবৈধভাৱে মাটি দখল কৰি খুপনি পতা অবৈধ পৰিয়ালৰ বাসগৃহ উচ্ছেদ কৰি চৰকাৰে এক প্ৰকাৰে অবৈধ বাংলাদেশী স্থিতি গ্ৰহণ কৰিছে কিন্তু এইখিনিতে কেইবাটাও প্ৰশ্নই একাংশ ৰাইজৰ মনত খুদুৱনিৰ সৃষ্টি কৰিছে যে চৰকাৰ তথা প্ৰশাসনে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কেৱল ভোটাৰ ৰাইজৰ প্ৰতি আকৰ্ষণ নে যদি নহয় তেন্তে এইসকল আজি বা কালিৰ ভিতৰতে বাংলাদেশলৈ ঘূৰাই পঠোৱাৰ বাবে জিলা তথা ৰাজ্য চৰকাৰৰ হাতত কিবা স্পষ্ট পৰিকল্পনা আছেনে অথবা কি হ'ব প্ৰায় 5 শতাধিক বাসগৃহৰ কেইবা হাজাৰ এইসকল মানুহখিনিক লৈ এইটো শনিবাৰৰ পৰা চলিছে আজি অলপ আমি বেছি অৰ্গানাইজ ৱেট কৰিছোঁ বস্তুটো হ'ল গোটেই ইয়াৰ নেতৃত্ব লৈছে কাৰ্বি আংলং অট'নমাছ কাউন্সিলে আমাৰ পুলিচৰ ফালৰ পৰা আমি খালি সুৰক্ষা দিছোঁ আমাৰ ৰোলটো লিমিটেড 4টা টিম বনাই দিছে 4টা টিমত আমাৰ পাৰ্টি দি দিছোঁ সেইমতে শান্তিপূৰ্ণভাৱে ইলেকশ্যন চলি আছে আজিহে হ'ব নে চলিব আমি চাই লওঁ এতিয়া ৰিপৰ্ট অহা নাই গোটেই পাৰ্টি অহাৰ পিছত আমি গম পাম আৰু কিবা আছে নে কৰিব লগা আছে নে আজিতে শেষ হয় ঠিক আছে কিন্তু আজিৰ দিনটোৰ পৰা দুদিন হ'ব আমাৰ যিহেতুকে আগৰ পৰা তেওঁলোকে ইলিগেলি যিবিলাক ইনক্লুজাৰ আছে আমি আগৰ পৰা গম পাইছোঁ আৰু আগতেও তেওঁলোকক নোটিছ দিয়া হৈছে এনাউন্সমেণ্টো দিয়া হৈছে তথাপি তেওঁলোকে আঁতৰি যোৱা নাই সেইকাৰণে এই পদক্ষেপ কাউন্সিলে ল'ব লগা আজি কিমানটা ভাঙিলে আজি টোটেল মই ক'ব নোৱাৰিম টোটেলটো কাৰণ এইটোতো চবফালে কাম অলৰেডি মানে প্ৰচেছত আছে গতিকে কাৰো কোনো মানে কথা পাতিবলৈ সময় নাই টোটেলটো আছিলে কিমান টোটেলটো 1016 এইটো টোটেল আছে কিন্তু সেইটো মানে এপ্ৰক্সিমেট আছিলে খুব সম্ভৱ এইটো বেছিও হ'ব পাৰে এইটো ইলেকশ্যনটো আজি শেষ হ'ব বুলি মই ক'ব নোৱাৰোঁ কাৰণ এতিয়ালৈকে এতিয়াও কাৰণ বস্তুটো প্ৰচেছ চলি আছে নাই নটিছ পোৱা নাই কথাটো মই নাজানো কিন্তু আমাৰ ফালৰ পৰা কিন্তু নটিছ দিয়া আছে আৰু আমি এনাউন্সমেণ্টো কৰা আছে এনাউন্সমেণ্টটো 1 বছৰ আগতে কৰা আছে আৰু এইটো ৰিচেণ্টলি যিটো আমি কৰিব গৈ আছিলোঁ তাৰ আগতো আমি নটিছ দিছোঁ মুঠতে আজি শেষ নহ'লে কাইলৈ চলিব আজি শেষ নহ'লে কাইলৈ চলে নচলে এইটো অথৰিটিয়ে আমাক জনাব কিন্তু গোটেইখিনি প্ৰচেছ কমপ্লিট নোহোৱালৈকে চলিব প্ৰচেছটো কমপ্লিট হোৱালৈকে চলিব লাগিবই আৰু সেইটো অথৰিটিয়ে আমাক আকৌ কিবা এটা এপ্ৰুভেল দিব ঠিক আছে নে এই লৈ বিজেপিৰ নতুন ৰাজনীতি ইত্যাদি কথাৰ উত্তৰ কি হ'ব সেয়া অনাগত দিনবোৰতহে লক্ষণীয় হ'ব অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Ini siksa kelabon nila so cupen cerap leka cerap. Pipot lo nanya na cusir ham tamle ini su. Ini siksa kelabon nila so cupen cerap leka cerap cing sok tahun elo. Nang cucut bu. Cepaking dan lo mati. Tangkalam lo ti oi cepaking cita. Madhari. No alam per beauty parlor long discount pi bom ke. Kalang ma. Kona lo lake.
Difuiti arlo Iron Bridge adung rong supi along kechengsi sopinso lapen soarlo tu kapamada dimlo kalangma Kalanglo, kechengsi sopinso lapen soarlo phan kapamada dim Claret Beauty Unisex Parlor nang litum lada hair straightening 40% off along hair spa ake joy pen long ponikti facial 50% off haircut 50% off pedicure and manicure 50% off hair color 25% off hair curls 30% off hair smoothing 40% off hey hui long ponikti Claret Beauty Unisex Parlor near Central Bank ATM, Iron Bridge, Rongparpi, Rongbe Road. Claret Beauty Parlor. Lasinali tumda padar pin bena humrignor. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বুকাজান সমিতিয়ে মহকুমাধিপতিৰ কাৰ্যালয়লৈ গৈ মহকুমাধিপতি দিলীপ তেৰাঙক বিদায় সম্বৰ্ধনা জনায় মহকুমাধিপতি তেৰাঙক ইতিমধ্যে বদলি দিয়া হৈছে শিৱসাগৰ জিলালৈ আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰশাসনিক ৰদবদলৰ প্ৰয়োজনীয়তাত তেখেতৰ এই বদলীকৰণ অসম চৰকাৰৰ সাধাৰণতে নিৰ্বাচনৰ আগে চৰকাৰে বিধিমতে ৰাজ্যৰ ভিতৰতে প্ৰশাসনিক বিষয়াসকলৰ ৰদবদল কৰা হয় আৰু এই ৰদবদলৰ অংশৰূপে বৰ্তমান বুকাজান মহকুমাধিপতি দিলীপ তেৰাঙক বদলি দিয়া হৈছে শিৱসাগৰ জিলালৈ আৰু এই বদলীকৰণৰ বাতৰি পায়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বুকাজান শাখাই মহকুমাধিপতিৰ কাৰ্যালয়লৈ গৈ মহকুমাধিপতিগৰাকীক বিদায় সম্বৰ্ধনা জনায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক জিতু ফুকনকে ধৰি বাৰিম ইংতি হৰেণ ইংতি প্ৰমুখ্যে বিশিষ্ট নেতাসকলে মহকুমাধিপতিগৰাকীক কাৰ্বি পোহো ফুলাম গামোচা চেলেং আৰু এখনি প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জনায় উল্লেখ্য বুকাজনত থকা সময়ছোৱাত মহকুমাধিপতিয়ে নিজৰ কৰ্তব্য সম্পাদনত ভাল কৃতিত্বৰ বাবে তেখেতৰ এই বদলিৰ নিৰ্দেশক বুকাজন ৰাইজে সহজভাৱে গ্ৰহণ কৰিব পৰা নাই লোকসভা নিৰ্বাচনলৈকে বিষয়াগৰাকী বুকাজানতেই থকাটো কামনা কৰিছিল ৰাইজে বুকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ মহামায়া পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বৰগংগাত সোমবাৰে নৱনিৰ্মিত এখন মুকলি মঞ্চ উদ্বোধন কৰিলে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য লুনচিং তেৰণে প্ৰত্যেকবাৰে বৰগংগাত শিৱৰাত্ৰি মেলা হয় যদিও মেলা উপলক্ষে সাংস্কৃতিক অনুষ্ঠান নতুবা দাঁতিকখৰীয়া অঞ্চলৰ সভা সমিতিৰ বাবে এইখন মুকলি মঞ্চ সুবিধাজনক হ'ব ৰাইজৰ বাবে বিশিষ্ট বিজেপি কৰ্মী ৰূপসিং তেৰণৰ পৌৰোহিত্যত অনুষ্ঠিত এই মুকলি মঞ্চ উদ্বোধনী সভাত ডগমকা টাউন কমিটিৰ অধ্যক্ষ বীৰেন তেৰণ বিজেপি কৰ্মী কামসিং ইংতি ৰবিৰাম বে মালতী ফাংচপি ৰীতা তেৰাংপি প্ৰমুখ্যে বিশিষ্ট নেতা তথা কৰ্মীসকল উপস্থিত থাকে আনহাতে মঞ্চখনি উদ্বোধনী ভাষণত কাৰ্যবাহী সদস্য লুনচিং তেৰণে শিৱৰাত্ৰি চলি থকা দিনকেইটাত নিশা ভাগত সাংস্কৃতিক অনুষ্ঠান এইখন মঞ্চত কৰিব পাৰিব বুলি মন্তব্য আগবঢ়ায় লাখ মহিলা বাইদেউ ডিষ্ট্ৰিক্ট কমিটি লাপেণ্টে লাডাখ চামিলাংছ ব্লক মণ্ডলং কিক্লেম বাংকিয়াটো জোৱান মিডিয়া ফ্ৰাংচি যদি কাদৌ এফান্তা আদিকে মেয়ৰনি আদি পিনিকে শিৱৰাত্ৰি আজিতো ভাল দিন সকলোকে নমস্কাৰ আৰু কাৰ্ডম দিছোঁ আজি বস্তুটো যোৱা বছৰ মানে ইয়াতে ঠিক আজিৰ দিনত মোক নিমন্ত্ৰণ কৰা হৈছিলে সেই দিনত মই আহিছিলোঁ তাৰপিছত ৰাইজে কটাই থকা নিচিনা কথাটো কিন্তু আচলতে এইটো নহয় যে আজি বিজেপি আমাৰ প্ৰধানমন্ত্ৰী যি ষ্টাইলত কাম কৰিছে হা সেইটো মানে এটা গোটেই বিশ্বতে এটা ৰেকৰ্ড কৰি থোৱা হৈছে এই কি চাউলৰ দাম 1 টকা আপোনালোকে চিন্তা কৰকচোন এনেকুৱা দিন আহিব বুলি ভাবিছে নেকি লাচনাৰ মানে এই জোৰখান ইলিনাল জিকাইছি উল্লেখ্য সভাত স্থানীয় কেইবা শতাধিক ৰাইজে অংশগ্ৰহণ কৰে
আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ